কেতিয়াবা যদি মনত অহংকাৰী অহা আৰম্ভ কৰে তেতিয়া মৰিশালিত গৈ শুই অহা। তাত তোমাতকৈও জ্ঞানী, তোমাতকৈও সুন্দৰ, তোমাতকৈও ধনী মানুহ মাটিৰ তলত শুই আছে। কাৰ পিতৃ কৰ্মত কি সেইটো ডাঙৰ কথা নহয়, তেওঁ যে এজন পিতৃ সেইটো ডাঙৰ কথা। জীৱনত পিছ পৰি যোৱা বুলি একো নাই। মনত ৰাখিবা, লাইনৰ শেষৰ ব্যক্তিজনো এটা সময়ত কাউণ্টাৰত আহি পায়। গহনি খাবলৈ যদি ভয় কৰা তেনেহলে জিলিকিবা কিদৰে? বিষ পেটত গলে জীৱন শেষ আৰু কাণত গলে সম্পৰ্ক শেষ। আমি ক'লা ৰংটোক অদ্ভুত বুলি ভাবো, কিন্তু স্কুলৰ সেই ক'লা বৰ্ডটোৱে প্ৰত্যেক ছাত্ৰ-ছাত্ৰীৰ জীৱন উজ্জ্বল কৰি দিয়ে। য'ত বিতৰ্ক আছে তাৰ পৰা দূৰ হোৱা, আৰু য'ত ভালপোৱা আছে তাত মিলি যোৱা। 4টা বিষয়ত কেতিয়াও লাজ নকৰিবা। পুৰণা কাপোৰ, সাধাৰণ জীৱন-যাপন, দৰিদ্ৰ বন্ধু আৰু বৃদ্ধ মা-দেউতা। অভাৱ সকলোৰেই থাকে, কাৰোবাৰ টকাৰ, কাৰোবাৰ শিক্ষাৰ, কাৰোবাৰ মনুষ্যত্বৰ আৰু কাৰোবাৰ ভালপোৱাৰ। য'ত তোমাৰ কোনো গুৰুত্ব নাই তাত যোৱাটো বন্ধ কৰা। সেইটো কাৰোবাৰ ঘৰ হওক বা কাৰোবাৰ মন। সুখী থকাৰ 5টা উপায়। 1 নম্বৰ নিজকে ভাল পোৱা, 2 নম্বৰ ভাল কাম কৰা, 3 নম্বৰ ক্ষমা কৰিব শিকা, 4 নম্বৰ কাৰো ক্ষতি কৰাৰ পৰা বিৰত থাকা আৰু 5 নম্বৰ ইতিবাচক থাকা। কাকো অন্যায়ভাৱে বিশ্বাসঘাত নকৰিবা, কাৰণ অসহায় মানুহৰ দুটোপাল চকু পানী পৃথিৱীৰ বহুত অভিশপ্ত বস্তু। ল'ৰাটোক জীৱন দিয়া বাইক নহয়, ছোৱালীজনীক শিক্ষা দিয়া মোবাইল নহয়। বৰ্তমানৰ মানুহ সত্যবাদীভাৱে অদঙা আৰু মিছলীয়াভাৱে বুদ্ধিমান। জীৱনত মানি ল'ব শিকা, জিকিলে তুমি নেতৃত্ব কৰিবা আৰু হাৰি গলে আনক সঠিক পথ দেখাব পাৰিবা। পৃথিৱীৰ কোনো ছোৱালীয়ে 6খন গাড়ীৰ মালিকক এৰি 6 পেগ থকা ল'ৰাৰ কাষত নাযায়। সেয়ে জিম যাব এৰি কাম কৰা। বাহ্যিক চেহেৰা দেখি কাকো বিচাৰ কৰা ঠিক নহয়। হয়তো দামী পোচাকৰ ভিতৰত এটা বেয়া মন আছে, আৰু হয়তো এযোৰ বেয়া পোচাকৰ ভিতৰত এটা ভাল মন আছে। বহাগৰ বৃষ্টিত ভাঙি যায় ঘৰ, আৰু হৃদয়ৰ বৃষ্টিত কোনোবাই হয় পথ। চিতাৰ জুয়ে মানুহক এবাৰ জ্বলায়, কিন্তু চিন্তাই মানুহক বাৰ বাৰ জ্বলায়। যিখন দেশত জোতা বিক্ৰী হয় AC ৰুমত আৰু কিতাপ বিক্ৰী হয় ফুটপাতত, সেইখন দেশত দুৰ্নীতিবাজ থাকিব 5 তালাত আৰু জ্ঞানীজন থাকিব গছ তলত। এইটোৱেই স্বাভাৱিক। কোনোবাই যদি হিংসা কৰে তেনেহলে কৰিব দিয়া। মনত ৰাখিবা, হিংসা তেওঁ কৰে যাৰ যোগ্যতা নাই। এই পৃথিৱীত কোনো নিখুঁত নহয়। কাৰোবাৰ দেহত খুঁটা থাকে, কাৰোবাৰ মনত খুঁটা থাকে আৰু কাৰোবাৰ চৰিত্ৰত খুঁটা থাকে।